আছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা সাধাৰণ চুলিৰ কাৰণে এটা টিপছ লৈ আনিছোঁ। যোৱা ভিডিঅ'টো মই আপোনালোকক চুলিৰ বিষয়ে দিছিলোঁ আৰু এইবাৰো মই আপোনালোকক চুলিৰ বিষয়ে দিম, কাৰণ কিয় বৰ্তমান চুলিৰ প্ৰব্লেম চলি আছে। চ' মই চুলিৰ কাৰণে যে মই যিবিলাক বস্তু ইউজ কৰি ভাল পাইছোঁ আপোনালোককো মই শ্বেয়াৰ কৰিবতো নিশ্চয় খুজিমেই ন। চ' আজি মই আপোনালোকক এনেকুৱা এটা টিপছ দিম, যিটো টিপছ হ'ল আপোনাৰ কুইকলি আপোনালোকৰ চুলিকেইডাল চিল্কি আৰু শ্বাইনি কৰাৰ কাৰণে। অলপ ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ত' ফ্ৰেণ্ডছ, আজিৰ টিপছটো হ'ল এটা হেয়াৰ অইল এটা মই লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এইটো আপোনাৰ পেণ্টিন অইল ৰিপ্লেচমেণ্ট হয় আৰু এইটো মই এতিয়ালৈকে দুটা ইউজ কৰিছোঁ আৰু এইটো অলৰেডি শেষ হ'ব সময় হৈছে আৰু। চ' এইটো তেল আপোনালোকে কেনেকৈ ইউজ কৰিব মই কওঁ। এইটো যেতিয়া আপোনালোকে গা ধুব তাৰ আগত আধা ঘণ্টা বা 40 মিনিটমান আগত চুলিকেইডালত লগাব। লগাই উঠি পেলাই এইটো শ্বেম্পু কৰিব লাগিব আৰু লগোৱাৰ আগতো চুলিকেইটা চাফা থাকিব লাগিব। তাৰে আগতো এদিন বা দুদিন আগত শ্বেম্পু কৰা হ'লে ভাল হয়। আৰু কিছুমানে তেল লগাই ভাল নাপায়, বেছি চিপচিপীয়া হৈ থকাৰ কাৰণে, সেইসকলৰ কাৰণে এইটো বহুতে বেষ্ট অইল হয়। চ' এইটো আপোনালোকে কেনেকৈ লগাব মই অলৰেডি কৈ দিছোঁ। আৰু এইটো লগোৱাৰ পিছত আপোনাৰ শ্বেম্পু কৰি উঠাৰ পিছত চুলিকেইটা যেতিয়া শুকাব তেতিয়া আপোনালোকে নিজে গম পাব চুলিকেইটা লাৰি মানে বহুত ভাল লাগে আৰু বহুত চিল্কি লাগে, বহুত চফ্ট লাগে। আৰু যদি আপোনাৰ চুলি সৰাৰো প্ৰব্লেম আছে তেতিয়াহ'লে এই তেলটোৱে আপোনালোকৰ সেইটো চুলি সৰাৰ প্ৰব্লেমটো লাহে লাহে ঠিক কৰি দিব। আৰু এটা কথা, এই তেলটো লগাই পেলাই আপোনালোকে ৰাতি নুশুব। এইটো জাষ্ট 40 মিনিটৰ কাৰণে লগাব লাগিব। এইটো জাষ্ট অকল 40 মিনিট লগালে হৈ যাব। চ' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। সৰু চাইটা টিপছ আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে যদি ভাল লাগিছে বেয়া লাগিছে মোক কমেণ্টত জনাব। আৰু মোৰ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো যিসকলে মোৰ শেষলৈকে চাই আছে সেইসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুন চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন ভিডিঅ' দিয়াৰ আগে আগে আপোনালোকে গম পায়। চ' আজিৰ ভিডিঅ'টো ইমানতে মই শেষ কৰোঁ। আকৌ লগ পাম আপোনালোকক এটা নেক্সট ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই।